নমস্কাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। সো আজি প্ৰি হিষ্ট্ৰী বা প্ৰাক ইতিহাসৰ কোৱেশ্চন আনসাৰ আলোচনা কৰিম। তো ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব। আদিম যুগৰ হেজাৰ হেজাৰ চটাচট হাতিয়াৰ আৰু হাত কুঠাৰ ক'ত আৱিষ্কৃত হৈছে? কেনিয়াৰ কিলম্বে আৰু অলৰ যে চাইলি ঘনস্থলীত। এইবোৰ 7 লাখ 5 লাখ বছৰ পুৰণি। প্ৰত্নতাত্ত্বিকসকলৰ মতে হোমিনিডসকলকে ধৰি আদিম মানৱে ক'ত বাস কৰিছিল? বিভিন্ন স্থানত হৈছিল আৰু বেছিভাগ সময় আদিম মানুহে গছৰ ওপৰতেই বাস কৰিছিল। আদিম মানৱে কেতিয়া গুহা আৰু মুকলি স্থানত বাসস্থান পাতিবলৈ লৈছিল? প্ৰায় 4 লাখৰ পৰা 1,25,000 বছৰ পূৰ্বে। আদিম মানৱে ক'ত 12 পূৰণ 4 মিটাৰ আকাৰৰ আশ্ৰয়স্থল শিল ভাঙি নিৰ্মাণ কৰিছিল? দক্ষিণ ফ্ৰান্সৰ লাজাৰেট গুহাত। দক্ষিণ ফ্ৰান্সৰ উপকূলৰ কোন ঠাইত কাঠ আৰু ঘাঁহেৰে নিৰ্মিত আদিম মানৱৰ বাসস্থানৰ প্ৰমাণ পোৱা গৈছে? টেৰা আমাতা নামে ঠাইত। কোন কোন ঠাইত আদিম যুগৰ পোৰা বোকামাটি, পোৰা হাড়-মূৰৰ লগতে কিছুমান আহিলা পাতি উদ্ধাৰ হৈছে? কেনিয়াৰ চেছৱানজা আৰু দক্ষিণ আফ্ৰিকাৰ স্কাৰ্ট ক্ৰাঞ্চ নামে স্থানত। এইবোৰ 1,40,000 বছৰ আগৰ। আদিম মানৱে আহিলা বা হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা প্ৰথম বস্তুটো কি? শিল। আদিম মানৱৰ সকলো ধৰণৰ আহিলা পাতি বা হাতিয়াৰ আৰু অন্যান্য সামগ্ৰী কিহেৰে তৈয়াৰ কৰি লৈছিল? শিলেৰে তৈয়াৰ কৰি লৈছিল। খ্ৰীষ্টপূৰ্ব 5,000 বছৰ আগলৈকে।